हेलो फ्रेंड्स मैं आयुष आपनालोके चाই আছে डेका क्रिएशन आपनालोকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আইছো আহক ভিডিওটো আৰম্ভ কৰো মহানগৰীত পুনৰ দলবদ্ধ বলাৎকাৰ হাতীগাঁৱত এগৰাকী মহিলাক বলাৎকাৰৰ অভিযোগ আজিৰ পৰা কেইদিনমান পূৰ্বে হাতীগাঁৱৰ পুবৰিন পথত থকা মানষ্ট্ৰীম টেকনলজি প্ৰাইভেট লিমিটেডত যোগদান কৰিছিল কাৰ্বি আংলঙৰ এগৰাকী মহিলাই অভিযোগ মতে প্ৰতিষ্ঠানটোত কৰ্মৰত তিনি কৰ্মচাৰী ক্ৰমে নাইমুদ্দিন আলী মুকুল ইছলাম আৰু আশৰাফুল আমিনে বুধবাৰে দুপৰীয়া ভাত খুৱাম বুলি মহিলাগৰাকীক লৈ গৈছিল নীলকমল পথৰ 21 নম্বৰ ঘৰটোলৈ তাৰ পিছতে তিনি যুৱকে মিলি গণধৰ্ষণ কৰাৰ অভিযোগ মহিলাগৰাকীৰ ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা সম্পৰ্কত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰৌফিক আলীক লগে লগে অৱগত কৰিছিল যদিও ঘটনা গাপ দিয়াৰহে চেষ্টা চলাইছিল ৰৌফিক আলীয়ে যাৰ বাবে উপায়হীন মহিলাগৰাকীয়ে বুধবাৰে নিশাই হাতীগাঁও থানাত ৰুজু কৰে এক গোচৰ সেই গোচৰৰ ভিত্তিতে বৃহস্পতিবাৰে হাতীগাঁও আৰক্ষীয়ে তিনি মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাক গাপ দিব চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰৌফিল আলীক ইপিনে সমগ্ৰ অভিযোগ নজ্যাত কৰা তিনি অভিযুক্তৰ মতে 5000 টকা নিদিয়াৰ বাবে ধৰ্ষণৰ অভিযোগ আনিছে মহিলাগৰাকীয়ে ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনা অতি গুৰুত্ব সহকাৰে লৈ আগবঢ়াইছে তদন্ত প্ৰক্ৰিয়া আৰক্ষীৰ সঠিক তদন্তৰে স্পষ্ট হ'ব কোন সঁচা কোন মিছা আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও মই পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।